নমস্কাৰ, মই হিমাংশু কলিতা সকলকে মই স্বাগতম জনাইছোঁ। ব্ৰেকিং নিউজ। আজি নতুন SOP চূড়ান্তকৰণ কৰা হ'ব, কিন্তু চব বৃহস্পতিবাৰৰ পৰাহে কাৰ্যকৰী হ'ব। নতুন SOPৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু লগতে ব্ৰেকিং নিউজ। ক্ৰমান্বয়ে হ্ৰাস পাইছে শোণিতপুৰত কৰোনাৰ সংক্ৰমণ। আজি মাত্ৰ 60গৰাকী লোকৰ কৰোনাত আক্ৰান্ত হৈছে। আজিৰ দিনটোত সংক্ৰমণৰ হাৰ 1.30%। আৰু এটা লগতে গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পালে COVID-19ৰ নতুন SOP 5খন জিলাত বাহাল থাকিব। টোটেল কণ্টেইনমেণ্ট গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথ। পৰৱৰ্তী সপ্তাহলৈ প্ৰযোজ্য হ'ব সম্পূৰ্ণ সান্ধ্য আইন। 5 বজালৈকে খোলা থাকিব গেলামালৰ দোকান, শাক-পাচলি আৰু ফল-মূলৰ বিপণী।